শৰীৰৰ আগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খতা। কাৰণ যাৰ ওচৰত তোমাৰ চকু পানীৰে মূল্য নাই, তেওঁ তোমাৰ তেজৰ মূল্য কি বুজিব? জীৱনত যদি কাৰোবাক পোৱাৰ পাছতো যদি আৰু কোনোবা ভাল পাম বুলি আশা কৰা, এদিন চাবাচোন জীৱনৰ সকলোতকৈ মূল্যৱান কাৰোবাক তুমি হেৰুৱাই পেলাবা। মানুহ বহুতেই মূৰ্খামি কৰে, বৰ্তমানক ধ্বংস কৰে ভৱিষ্যতৰ কথা চিন্তা কৰি, আৰু ভৱিষ্যতে কান্দে অতীতক স্মৰণ কৰি। মানুহৰ মুখখন পৃথিৱীৰ এনেকুৱা এখন ঠাই য'ত বিষ আৰু অমৃত দুয়োটাই একেলগেই বাস কৰে। জীৱনত যদি বাৰে বাৰে বিফল হোৱা, পথ সলনি কৰিবা, সপোন নহয়। কাৰণ এজোপা গছেও তাৰ পাত সলনি কৰে, ঠাই নহয়। বিশ্বাস বস্তুটোও বহু আচৰিত। মানুহে জীৱনত যি পায় বিশ্বাস কৰিয়েই পায়, আৰু জীৱনত মানুহে যিবোৰ হেৰুৱায় বিশ্বাসৰ কাৰণেই হেৰুৱায়। খুদ সকলোৰে মাজতে থাকে, কিন্তু মানুহে সকলো সময়ত আনৰ মাজতহে দেখা পায়। ভৰসা নিজৰ ওপৰত ৰাখিলে সেইটো শক্তিত পৰিণত হয়, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতাত পৰিণত হয়। বেছি চিন্তা নকৰিবা জীৱনটোক লৈ, কাৰণ যিজনে তোমাক জীৱনটো দিছে হয়তো তোমাৰ কাৰণে কিবা এটা ভাবি নিশ্চয় ৰাখিছে।